Good morning, sir. গুড মৰ্ণিং বাচ্চালোক তোমালোকৰ বাবে এটা ভাল খবৰ আছে কি খবৰ ছাৰ? আমি ক্লাছ 8 আৰু 9ৰ ল'ৰা ছোৱালীসকলক এখন অভয়াৰণ্যলৈ ফুৰাবলৈ লৈ যাম বুলি ভাবিছোঁ ইয়াতে লেটেষ্ট নিউজ ছাৰ মানাহ নিব চাগে ক'ত বা নিয়ে ছাৰে হে মানাহ নিনিয়ে কাজিৰঙা অভয়াৰণ্যলৈহে নিব মই আগতেও গৈছিলোঁ কাজিৰঙা অভয়াৰণ্য আকৌ নিব এই বল একো নহয় লগৰ লগত যাবি আকৌ এবাৰ চাই লওঁ ৰ মই আমাক বিদ্যালয় কৰ্তৃপক্ষই ক'লে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সপক্ষত মত বেছি হৈছে সেইবাবে আমি কাজিৰঙা অভয়াৰণ্যলৈ যাব ওলাইছোঁ নহ'লে আৰু গ'লো হয় বেলেগ জেগালৈ একো নাই বাৰু আমি নেক্সট বছৰত আকৌ যাম হ'বনে বাৰু অ'কে ছাৰ, হ'ব ছাৰ, বঢ়িয়া ছাৰ। তোমালোকে এই ট্ৰিপটোত কি কি নিব লাগে তাৰ এখন তালিকা দি দিয়া হ'ব তো টেনশ্যন নল'বা তোমালোকে কিন্তু এটা কথা আছে যি বস্তু দিয়া হ'ব তোমালোকে চব নিজে যা যোগাৰ কৰিব লাগিব কাৰো সহায় নোলোৱাকৈ হ'বনে বাৰু হ'ব ছাৰ লগতে মই কৈ দিওঁ কেমেৰা মোবাইল ফোন ফটো যাতে কোনো লগত নিনিয়ে A few moments later. হলে হলে সাজনা ধীরে ধীরে বাজনা ওহো ওহো तेरा हल्ले हल्ले चलो मोरे साजना हम भी तुम्हारे पीछे है বা দেৱজিৎ আহিছোন পুৰা গান গাই স্কুলৰ পৰা আহিছ কি হৈছে হয় কি কবা মা এই গোটেই ৰাস্তা গান গাই আহিলে মোৰ লগতে কি কম মা জানা আমাৰ স্কুলৰ পৰা নহয় আমাক কাজিৰঙা অভয়াৰণ্য নিব মানে ক্লাছ 8 আৰু 9 ময়ো যাব পাম লগতে বাও যাব মানে সেইকাৰণে মই মানে পুৰা গান গাই আহিছো মানে কি কম আৰু কথা কৰি কবাতহে কেতিয়াকে নিব তহঁতক অহা দেওবাৰে নিব বেছি দিন নাই মানে এতিয়া তহঁত যা হাত ভৰি মোক ধুইয়া মই ভাতটো বাঢ়ি দিছো ओके मम्मी ऐसे रोते रोते दिखे है सुहानी ओ हो तारसन पूरा गाना लिरिक्स बना दिली दिस इज माय सेल ओके पंगा नहीं करने का बोले हले हले साजना ओ मा जाना আমাক সাৰে এখন লিষ্ট দিব আৰু সেইখন লিষ্ট আমাক নিজে যোগাৰ কৰি ল'ব দিছে সাৰে কাৰো সহায় নলোৱাকৈ হয় নেকি বহুত ভাল কৰিছে দে পেট ভৰি গ'ল পাই মই যাওঁ তোমালোক কথা পাতা আজি বহুত খাই দিলো দেৱজিৎ বেছি কাৰ্টন হৈ গৈছ এখন কোনে দিব ইমানো এলেহুৱা হ'ব নাপায় দেই নিজৰ কাম সদায় নিজে কৰিব লাগে মইতো ল'ৰা এইবোৰ ছোৱালীহে কাম তোমালোকে কৰা মইতো আজিলৈকে দেউতাক এইবিলাক কাম কৰা দেখা নাই কোনখন ডিক্সনাৰী লিখা আছে যে ল'ৰাবোৰে নিজৰ কাম বা নিজৰ খোৱা কাঁহীখন এক্সট্ৰা থ'ব নোৱাৰি হা মা ল'ৰা ছোৱালী কামবোৰ কোনে পৃথক কৰিলে মই দেখোন ইয়াৰ দৰে পঢ়া শুনা কৰোঁ ইকিয়ে নিজৰ পিন্ধা কাপোৰ জাপি নথয় গা ধোৱাৰ পাছত তিতি থকা গামোচাখনকে বিচনাত পেলাই থৈ যায় আৰু এই কামবোৰ কিয় তুমি কৰি দিবা বুলি ভাবে বা মই কৰি দিম বুলি ভাবে ডিংগো মোৰ শুনজনী তুমি নিজে দেখি আহিছা তোমালোকে যি বয়সত যিবোৰ কাম কৰিব পাৰা সেই কাম বয়স অনুযায়ী মই শিকাই আহিছোঁ তোমালোক দুয়োটাকে কিন্তু দেৱজিৎ কামৰ ক্ষেত্ৰত মতা মাইকী বা ল'ৰা ছোৱালী বুলি কোনো কথা নাই সকলোৱে সকলো কাম কৰিব পাৰে গতিকে নিজৰ কামখিনি সময়ত কৰিলে কোনো কেতিয়া বিপদত নপৰে কিন্তু নিজৰ প্ৰয়োজনীয় কামখিনি কৰিব নাজানিলে পৰনিৰ্ভৰশীল হ'বলৈ বাধ্য হ'বা আৰু কেতিয়াবা সময়ো তোমালোক ঠগিব আৰু মানুহো ঠগিব শুনিলি গৌচুৰ মায়ে কি ক'লে তয়ো যেদিন বিপদত পৰিবি সেইটো খাটাং তই নিজৰ কামবোৰ মায়ে কৰিব বুলি নহয় মায়ে মৰমত এতিয়া কৰি দিয়ে যেতিয়া তই বাহিৰত পঢ়িব যাবি বা কাম কৰিবি তেতিয়া কোনে কৰি দিব হা তেতিয়া নিজে কৰিম নহয় নহ'লে তোক লৈ আহিম তই কৰিবি আমাৰ কাম কৰা বাইজনী নাচোৱাচোন নি চুলিত ধৰিছে মোৰ ইয়াক আজি মই নিৰো মানে তোক লাগে হা তোৰ আঙুলি ভাঙি দিম মই এতিয়া ভাঙি দেখো আকৌ মোক ধৰিব পাৰিলেহে ভাঙিবা কি যে হ'ব নহয় এইকেইটাৰ 1 week later. য়েছ ফাইনেলি মোৰ পেকিং হৈ গ'ল কালি কাৰণে মই যাবলৈ ৰেডি কালি কি মজা লাগিব এবাৰ চাই লওঁ কি ল'ব লগা আছিলে অলপমান কাপোৰ লৈছোঁ মই জোতা লৈছোঁ পাতল গামোচাখন লৈছোঁ এটা মেডিকেল লৈছোঁ এই টৰ্চাৰটো ভৰাব লাগিব লগতে এটা বহী আৰু কলম এইকেইটা সোমালে মোৰ হৈ গ'ল কালি কি মজা লাগিব আমি চবে একেলগত যাম কি মজা লাগিব মাই গড বাছ আজি ৰাতিটো আছে আৰু কালি ৰাতিপুৱা যাম আমি য়েছ যদি কালি কেম্পত ভূত ওলাই যায় এইডাল দি মই চাম এই টৰ্চ লাইটটো অন কৰি পেলাই ভূতটোক চাম কাৰোবাক কিন্তু ভয় খুৱাবলৈ ভাল হ'ব দেই মঞ্জুলিকাৰ নিচিনা আমি যে তোমাৰ তোমাৰ কি হ'ল কি গান গাইছা এইবিলাক মই গান গোৱা নাই মই এইটো টেষ্ট কৰি আছিলোঁ টৰ্চ লাইটটো ভাল নে বেয়া হ'ব মিছাজনী মই গান গাই থকা শুনিছোঁ আমি যে তোমাৰ মঞ্জুলিকাজনী বৰ একেবাৰে বা দেখিছা নিজৰ পেকিং কৰিলে কিন্তু মোৰখিনি কৰি দিয়া নাই মই কোৱা নাছিলোঁ নিজৰ কাম নিজে কৰিব লাগে সদায় মই বাৰু পাহৰিলে কিন্তু তুমি তোমাৰ লগতে মোৰ বস্তুখিনি পেকিং কৰিব পৰা নাই মা কি হ'ল দেৱজিৎ কিয় মান চিঞৰি আছ চাচোন মা কাইলৈ মই ৰাতিপুৱা যাম ডিংগই নিজৰ বস্তুখিনি ভৰালে কিন্তু মোৰখিনি নভৰালে মই নাযাওঁ কালি মই পাহৰি থাকিলোঁ কাৰণেহে নভৰালোঁ ডিংগই সেইখিনিও ভৰাই দিলে মই নাযাওঁ কালি
তই নিজৰ বস্তু হামৰে গোটাই লোৱা নাই কিয়? এয়া ডিংগৰ দুখ নহয়, তোৰ দুখ। তুমিও মোক এনেকৈ ক'লা। হ'ব যাব নাযাওঁ কালি। হ'ব দে, এতিয়া নোযোৱাকৈ থাকিব নালাগে। মই তোৰ নিব লগা বেগটো সাজু কৰি দিম। এতিয়া মন মাৰি থাকিবি আৰু মুখখন মুচ, গোটেই হেঙুন। মুঝে কোই প্যাৰ হি नहीं करता। আৰু ডিংগ, তই জল্দি ভাত খাই শুই থাকিবি, কালি যাব লাগিব নহয় ৰাতিপুৱা। অ' মা, মই চব বস্তু ল'লোৱে, কালি কাৰণে পুৰা ৰেডি হৈ আছোঁ। ঠিক আছে দে, ভালে, মই ইয়াৰ বেগটো ৰেডি কৰি দিওঁ। দেখিছেনে বন্ধুসকল, দেৱজিতৰ আজি কি হ'ল? সি এতিয়ালৈকে নিজৰ বেগো পেকিং কৰা নাই। কালি আমি যাম, তো সেইকাৰণে সদায় আমি নিজৰ কাম নিজে কৰিব লাগে আৰু সময়ত কৰিব লাগে। আৰু আনৰ ওপৰত নিৰ্ভৰশীল থাকিব নালাগে যে আনে আমাৰ কামটো কৰি দিব। সি লোকৰ ওপৰত নিৰ্ভৰশীল থকাৰ কাৰণে তাৰ এতিয়ালৈ কামটোৱে হোৱা নাই। তো আপোনালোকে যিমান পাৰে নিজৰ কাম সদায় নিজে কৰিব। আৰু কালি আমি যাবলৈ ৰেডি। কেতিয়া যে ৰাতিপুৱা হ'ব, ৰাম, মোৰতো মানে ধৈৰ্য নাই হোৱা। কালি যাম। The next morning. আৰে দেৰিটো হোৱা নাই? নাই। ঠিকে আছে, এতিয়া মই দাঁত ব্ৰাছ কৰোঁ, গা ধুওঁ, ভাত খাওঁ আৰু মই যাবলৈ ৰেডি। তো মই যাওঁ। দেৱজিতে পঠিলে নাই এঠাই চাই আহোঁগৈ ৰ। তই যে ইমান জল্দি উঠিলি আৰু উঠি পেলাই ৰেডিও হলি। অ'তো তুমিহে ৰেডি হোৱা নাই, মই ৰেডি। যোৱা জল্দি ৰেডি হোৱা, নহ'লে তোমাক মই এৰি থৈ গুচি যাম। বা, আজি সূৰ্য কোনফালে উদয় হৈছে হয়? হৰি বা, তুমি ক্লাছ 9 পাই পেলাই এনেকুৱা সূৰ্য কোনফালে উদয় হৈছে সেইটোও নাজানা? কৃষ্ণ কৃষ্ণ, কি যে হ'ব। সূৰ্য পূবফালে উদয় হয়, পশ্চিম ফালে মাৰ যায়, গম পোৱা নাই বা? তুমি ক্লাছ 9 কেনেকৈ পালা হয়? ছাগলী নকয় কি আৰু ছাগলীয়ে খায় কি? তাৰ আগত যে মই কৈ আছোঁ নহয়, ছাগলীয়ে চব খাই বা। ৰাম চাহ, আজি চাগে তাই জল্দি উঠি পেলাই ভমবকি আছে। কি যে বলকি আছে নহয়। A few moments later. ছাৰ বাইদেউহঁতৰ লগ নেৰিবা দেই। যি কথা কয় সেইমতে চলিবা। মই খবৰ লৈ থাকিম কিন্তু। এই দাদা, তুমি টেনচন নকৰিবা, বিন্দাছ থাকা তুমি। তোৰে কাৰণেতো বেছি প্ৰব্লেম, তই যিহে এটা। তহঁত দুই পৃথিৱীৰ ভিতৰত ৰহস্য থকা এখন অৰণ্যলৈ যাব ওলাইছ। অৰণ্যৰ পৰা শিকিব লগা বহুত কথা থাকে, যিমান পাৰ শিকিবি আৰু নিজৰ লগতে নিজৰ বয় বস্তু চম্ভালিবি দুয়োটাই। অ' মা, ভালকৈ যাবি দেই দুয়োটাই। হেপী জাৰ্ণি। আৰু বন্ধুসকল, আৰু যদি আপুনি ভিডিঅ'টো চাই ভাল পালে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন হ'লে ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে আমাৰ লগত অভয়াৰণ্য যাবলৈ ৰেডি হৈ থাকক। লগ পাম নিউ ভিডিঅ'লৈ। অ'কে, টাটা, বাই বাই।